দিল্লী ৰেল ষ্টেচনত মহিলা এগৰাকী দৌৰি দৌৰি কোনোমতে ট্ৰেইনত উঠিলগৈ। তাকে দেখি দুজন মানে কলে, ৱাহ ভাই ৱাহ, কামাল কি ঔৰত হে, কামাল কি ঔৰত। কথা শুনি মহিলাগৰাকীয়ে চিঞৰি চিঞৰি কলে, হেই কাহা কামাল কি औरत, कमाल तो मेरी देवर का नाम है, मैं तो जमाल की औरत हूँ रे। সখীপ্ৰভা চহৰীয়া লিখিছে, দুগৰাকী বান্ধৱীয়ে কথা পাতি আছে। সংগীতাই কৈছে, তোমাৰ জন্ম কেতিয়া হৈছিল? তেতিয়া ৰণ নামৰ বান্ধৱীগৰাকীয়ে কৈছে, 2001 চনৰ 7 জানুৱাৰী সোমবাৰে। আৰু সংগীতা তোমাৰ? তেতিয়া সংগীতাই কলে, মোৰ 2000 চনৰ 15 মে দেওবাৰে। ৰণে কৈছে, তুমি মিছা কথা নকবা দেই, চিকুটি দিম। দেওবাৰে দেখোন সকলো বন্ধ থাকে, তুমি কেনেকে জন্ম হবা? উৎপল মেধিয়ে লিখিছে, কলেজত মোৰ এজন অৰুণাচলৰ বন্ধু আছিল। এদিন এখন হেলিকপ্টাৰ উৰি যোৱা দেখি মই ওপৰলৈ চালো, মানে আকাশৰ ফালে, কিন্তু বন্ধুজনে তলৰ ফালে চালে। মই সুধিলো, ৱাহ বন্ধু, হল কি? তুমি যে তলৰ ফালে চাইছা? তেতিয়া তেওঁ কলে, হেলিকপ্টাৰ চাইছো। মই আচৰিত হৈ সুধিলো, তললৈ চাইছা হেলিকপ্টাৰ? তেতিয়া বন্ধুজনে তপৰাই উত্তৰ দিলে, আমাৰ তাত হেলিকপ্টাৰ দেখোন তলফালেহে উৰে। হেৰা, পাহাৰৰ ওপৰত ঘৰ।